খিৰিকী কাষৰ চকীখনতে বহি বেৰিনাই বাহিৰলৈ চাই আছে। ভৰ দুপৰীয়াৰ নিৰ্জনতাক চিৰাচিৰ কৰি ৰিণি ৰিণিকৈ বতাহৰ লগত ভাহি আহিছে ঢোলৰ চেও আৰু মাজে মাজে পেপাৰ মাত। নিশ্চয় ক'ৰবাত বিহুৰ আখৰা চলি আছে, যিহেতু মাজত মাথো দুটামানহে দিন আছে বিহুলৈ। সকলোৰে হেঁপাহৰ ৰঙালী বিহু। খিৰিকীলৈ চাই চাই বেৰিনা ভাৱত বিভোৰ হৈ পৰিল। নিজৰ মনৰ লগতে কথা পতাত ব্যস্ত হ'ল তাই। ঐ, খিৰিকীৰে চয়ামৰাকৈ দেখা সৌ ডাঙৰ গছজোপালৈ চাচোন। এতিয়াও এখন গামোচাৰ ফটা মলিয়ন টুকুৰাবোৰ তেনেকৈ ওলমি আছে। 4 নে 5 বছৰ, নাই নাই, বেছি হ'লেও কম নহয় ন। সেই গছজোপাৰ তলত কোনেও বিহু উৰুৱাবলৈ অহা নাই, কোনেও আঁৰি দিয়াহি নাই এখন নতুন ফুলাম গামোচা। সেই গছজোপাৰ তলত কত বছৰ হ'ল ঢোলৰ গুমগুমনি শুনা নাই। অসহ্যকৰ এই বিষটো। ঐ শুনচোন, কি? ৰিমঝিম বৰষা আৰু মৌচুমীহঁতৰ বুকুখন বিষায়নে? নিবিষাই কিজানি। সিহঁতেতো এতিয়া তোৰ দৰে স্মৃতিৰ মন্থন কৰি খিৰিকী কাষত বহি থকা নাই। হয় অ', সিহঁতে হয়তো এতিয়া কোনোবাখন কৰ্মশালাত বিহু নাচৰ ষ্টেপ শিকি আছে চাগে। ষ্টেপ? সঁচাকৈ ষ্টেপ শব্দটো শুনিলেই এটা কৃত্ৰিম হাঁহি বিৰিঙি যায় অ'। বিহু নাচতো ষ্টেপ। এই বিষটো কুলিয়ে মাত মতাৰ পৰা বহাগ বিহুৰ শেহতীয়া সেই ঢোলৰ চাপৰবোৰ শুনি থকালৈকে মোৰ বুকুখন এনেদৰেই বিষাই থাকে। তই জাননে কি? আজিকালি বিহুৰ বতৰত ৰিমঝিম মৌচুমীহঁতক লগ পালে মোৰ বৰ ভয় লাগে। ভয়? ভয়টো আকৌ কিয়? কাৰণটো অৱশ্যে ভয়ৰ নহয়, লাজৰহে। ৰিমঝিম বৰষাহঁতে লগ পালে কি কি কথা পাতে জানো? কি? বিহু সন্মিলন, বিহু প্ৰতিযোগিতা ইত্যাদি ইত্যাদি। ইছ ৰাম, সিহঁতে হেনো ষ্টেপ মতে নাচে। ষ্টেপ মতে নাচে? কিন্তু তইতো বিহু নাচৰ কোনো ধৰণৰ ষ্টেপেই নাজান। ক'ত হাত উঠাবি, কিমান ডিগ্ৰী ঘূৰিবি, ডিঙি ঘূৰাবি, কঁকাল ভঙাবি, হাত ঘূৰাবি, সেইবোৰচোন তই একোৱেই নাজান। তাকেতো মইচোন একো উবাদিয়ে নাপাওঁ। সেইকাৰণে সিহঁতি মোক হাঁহে, কিমান লাজ দিয়ে। আৰু এটা কথা জানো? কি? ফাগুন মাহ শেষ হ'ল কি নহ'ল, সিহঁতৰ যে বিহুৰ আখৰা আৰম্ভই হৈ যায়। অঁ, জানোতো। এই সময়ত সিহঁতৰ কমখন ব্যস্ততা নে? তাকে, তেজপুৰ, গুৱাহাটী, শিৱসাগৰ, যোৰহাট, ইছ ৰাম, কমখননে এখন দীঘল লিষ্ট থাকে সিহঁতৰ হাতত। ক'ত ক'ত কেতিয়া বিহুৰাণী, বিহু কুঁৱৰী, বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাবোৰ হ'ব, সকলো মুখস্থ। কিন্তু এইকেইমাহ মোলৈ কাৰো মনত নপৰে অ'। তোলৈনো ক'ত মনত পৰিব সিহঁতৰ? সেইকাৰণেই চাগে এইকেইমাহতে মোক এই বিষটোৱে বৰকৈ আমনি কৰে। কৰিবইতো। তইতো জানই ন, ময়োতো বিহু বলীয়া ছোৱালী। জানো।
কিন্তু বিহু মঞ্চত ৰং বিৰঙৰ লাইটৰ পোহৰত কৃত্ৰিম হাঁহি এটালৈ বিশেষ বিশেষ নীতি নিয়মৰ মাজেৰে বিহু নাচি মোৰ অলপো ভাল নালাগে। তোৰনো সেইবোৰ ক'ত ভাল লাগিব? তোকতো লাগে সেই গাঁৱৰ চোতালখন আৰু সেই বিশেষ গছজোপাৰ তলখন। তইনো ক'ত বুজিবি? সেই গাঁৱৰ চোতালবোৰত, সেই গাঁৱৰ হুঁচৰিবোৰত কি এক প্ৰশান্তি লুকাই থাকে। ময়োতো দিনৰ পৰা ৰাতি এপৰলৈকে বিহু নাচিছিলোঁ গাঁৱৰ ঘৰে ঘৰে, চোতালৰ দুবৰি গছকি গছকি। কিন্তু বৰ তীব্ৰ গতিৰে সলনি হ'ল গাঁওখনৰ পৰিৱেশ পৰিস্থিতি এই আধুনিকতাৰ প্ৰভাৱত। কথাষাৰ পিছে তই ঠিকেই কৈছ। আধুনিকতাৰ ধামখুমীয়াত সকলো ক্ষেত্ৰতে কেৱল প্ৰতিযোগিতাৰেই হৈছে। অঁ, সেইকাৰণেই আজিকালি মোৰ বহাগ বিহু বুলি ক'লেই বুকুখন মোচৰ খাই উঠে। ঐ, আন মানুহবোৰে বাৰু ইয়াত কি আমেজ পায়? সেইটো কথা অৱশ্যে ময়ো নাজানো। তাকেও। আৰু কি জানো? কি? এই যে তীব্ৰ গতিত বিহু মঞ্চবোৰ সাজি থকা দেখোঁ, এইবোৰ দেখিলে মোৰ গাটো বেজ বেজাই যায়। বেজ বেজাই? কি কাৰণে? বিচাই ডকাৰ দৰে ডাকেও। সেই সময়ত এনে লাগে যেন একেৰাহে অলপ দিন দবা পিটা বৰষুণ দিয়ক, নতুবা ধুমুহা বতাহ হওক। তই অকলে ভাবিলে হ'বনে সেই কথা? নহয়ও, বিহু মঞ্চবোৰ সাজিবলৈ তেওঁলোকে সুবিধা নোপোৱাটোৱে মই বিচাৰোঁ। তেতিয়া কিজানি উপায়হীন হৈ মানুহবোৰ আমাৰ গাঁৱৰ চোতাললৈ ঘূৰি আহেই কিজানি। তই কিছু ভাল জমাইছ দেই। কিন্তু এটা কথা গম পাৱনে? কি? কিছুমান মানুহ এতিয়াও মঞ্চৰ বিহুখনলৈ বাট চাই ৰৈ আছে। তাকেই, সেইটো হয়। পিছে এটা কথা, বিহুখন যেনিবা মঞ্চত হ'লেই তাতেনো তোৰ ক্ষতি কি? মোৰ একো ক্ষতি নাই। মোৰনো কিডাল ক্ষতি হ'ব? কিন্তু এই প্ৰতিযোগিতামূলক মঞ্চৰ বিহুৰ প্ৰভাৱে আমাৰ গাঁৱৰ চোতালবোৰ আৰু সেই গছবোৰৰ তলখন স্বামীহীন তিৰোতাৰ উকা কপালখনৰ দৰেই উকা কৰি পেলাইছে ক্ৰমান্বয়ে। এই কথাবোৰ ভাবি মোৰ বুকুত যে এক নাম নজনা বেমাৰৰ বিশেষ সপনি পুতিছেও। বৰ বিহু। হঠাৎ মৃদু শব্দ এটা শুনি উচপ খাই উঠিল বীৰেণা। ইমান সময়ে বুকুত সাৱটি ৰখা গামখাৰুযোৰৰ এপাত কেনেবাকৈ হাতৰ পৰা ওলাই মাটিত পৰিলগৈ। আলফুলে গামখাৰু পাত তুলি ল'লে তাই, আৰু বিহু নাচোতে পিন্ধা মুগাৰ সাজযোৰ আদৰেৰে সুমুৱাই থোৱা বাকচটো খুলি গামখাৰুযোৰ তাতেই ভৰাই থ'লে। খিৰিকী কাষলৈ ঘূৰি আহি আকৌ চকু গ'ল সেই বিশেষ গছজোপালৈ। লৰালৰিকৈ খিৰিকী জপাই বীৰেণাই অৱশ দেহাটো বিচনাত এৰি দিলে। তেতিয়াও দূৰৈৰ পৰা ৰিণি ৰিণিকৈ ঢোলৰ চাপৰ আৰু পেঁপাৰ মাত ভাহি আহিছিল।